বলক আজি আমি লালমোহন বনাওঁ। প্ৰথমে মই গাখীৰখিনি গৰম কৰি ল'ম। গাখীৰখিনি গৰম কৰা হ'ল। লালমোহন বনাওঁতে মোৰ লাগিব ময়দা, চুজি আৰু চেনি আৰু 4টামান এলাচি আৰু অলপমান ঘিউ লাগিব। কেৰাহীটো বহাই দিলোঁ। এতিয়া মই কেৰাহীত ঘিউ দি দিম। ঘিউখিনি অলপমান গৰম হ'ল। এতিয়া মই চুজিখিনি দি দিম। চুজিখিনি অলপমান ভাজি ল'ম। অলপ ভালকৈ ভাজি ল'ম, এনেকৈ লৰাই মোৰ ভাজা প্ৰায় হৈয়ে গ'ল। এতিয়া মই অলপকৈ গাখীৰখিনি দি যাম। অলপ গাখীৰ দি কিনে মই এনেকৈ মিলাই দিম। অলপ গাখীৰ দিম আৰু মিলাই থাকিম। বেছিকৈ একেলগে ঢালি দিলে পানীয়া হৈ গ'লে আৰু নহ'ব। একদম আঠা হৈ যেতিয়া যাব তেতিয়া মই নমাই ল'ম। হৈয়ে গ'ল। এতিয়া মই চুজিখিনি নমাই ল'ম। নমাই কিনে অলপ ঠাণ্ডা হ'ব দিম চুজিখিনি। এনেকুৱা এটা কাঁহীত মই ঢালি ল'ম। এতিয়া এইফালে মই চেনিৰ চিৰাটো বনাই ল'ম। এইফালে মই 1 বাটি চেনি দি দিলোঁ। 2 বাটি পানী দিলোঁ। এনেকৈ লৰাই আৰু এইফালে মই খুব ভালকৈ এনেকৈ সানি ল'ব লাগিব। অলপমান ঘিউ দিম। মই ভালকৈ সানি ল'ম। মোৰ সানা হৈ গ'ল। এতিয়া মই অলপ ঘিউৰ ওপৰত সানি কিনে অলপ সময় থৈ দিম। এইফালে মোৰ চেনি চিৰাটোও হৈ গ'ল। 4টা এলাচি দি দিম। এলাচিকেইটা অলপ ফাটাই ল'লোঁ। এবাৰ মই চাই ল'ম। অকণমান যেতিয়া আঠা হ'ব আঙুলি দুটাত, মই জানিম যে মোৰ চিৰাটো হৈয়ে গ'ল। এইফালে মই চুজিখিনিও ভালকৈ মই সানি ল'ম। একেবাৰে ঠাণ্ডা হৈ গ'লে নহ'ব, অলপ গৰম থাকোঁতে এনেকৈ সানি ল'ব। এতিয়া মই 2 ভাগ কৰি ল'লোঁ। এতিয়া মই আৰু অলপমান ঘিউ হাতত লগাই ল'ম। লৈ কিনে সৰুকৈ বনাম। মোৰ বনোৱা হৈয়ে গ'ল। চাওক কি ধুনীয়া হ'ল। এতিয়া মই কেৰাহী এটা তেল দি দিলোঁ। তেলখিনি অলপ বেছিকৈ দিব লাগিব। তেলখিনি মই ভালকৈ গৰম কৰি ল'ম। এতিয়া এটাকৈ মই দি থাকিম। উল্টাই দি থাকিম। এইফালে ভাজিও থাকিম। যিটো এইফালে ৰঙা হ'ব সেইটো উঠাই কিনে মই চিৰাত মই দি থাকিম। চিৰাত দিয়াৰ পিছতে কেনেকৈ খাই আছে চিৰাটো। 10 মিনিট পিছতে মই আহিলোঁ। চাওক বন্ধু বান্ধৱীসকল কিমান ডাঙৰ হৈ গৈছে। চাওক ভিতৰখিনি কি ধুনীয়া হৈছে। আপোনালোকে একবাৰ এনেকৈ বনাই খাই চাব।